নমস্কাৰ, এই মুহূৰ্তত আই পইছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ সমন্বিত চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ, আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ। অধ্যাপিকাক যৌন নিৰ্যাতনৰ অভিযোগৰ পাছতে নিলম্বন এডিপি মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতী। অধ্যাপিকাক যৌন নিৰ্যাতনৰ অভিযোগৰ পাছতে নিলম্বন এডিপি মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতীক নগৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ডেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতীক তৎকালীনভাৱে নিলম্বন কৰা হৈছে। মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ দুগৰাকী মহিলা অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতীক নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে এডিপি মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপিকাই অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আৰু সদৰ থানাত এখন গোচৰ ৰুজু কৰিছিল। জানিব পৰা মতে মহাবিদ্যালয়খনৰ হাৰ্বেল সায়েন্স এণ্ড টেকনলজি বিভাগৰ এগৰাকী অস্থায়ী অধ্যাপিকাই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত 430/22 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনত 354A 376 লগতে 5 অন্য ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। মহিলা অধ্যাপিকাগৰাকীয়ে অধ্যক্ষগৰাকীয়ে অশালীন ইংগিত দিয়াৰ লগতে মানসিক নিৰ্যাতন চলোৱা বুলিও নিজৰ অভিযোগত উল্লেখ কৰিছিল। মহিলা অধ্যাপিকাগৰাকীয়ে সদৰ থানাত গোচৰ ৰুজু কৰাৰ পাছতে অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতীক ৰাজ্যৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্যক আটক। বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্যক আটক। ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সভাপতি তথা কৰ্ণাটকৰ সাংসদ তেজস্বী সূৰ্যক বুধবাৰে ৰাজস্থান আৰক্ষীয়ে আটক কৰে। দলীয় সমৰ্থকৰ সৈতে হিংসাজৰ্জৰ কৰলি পৰিদৰ্শনৰ বাবে যাবলৈ চেষ্টা কৰাৰ সময়তে ৰাজস্থান আৰক্ষীয়ে হিন্দাৱন মাহোৱা সীমান্তৰ পৰা দলীয় সমৰ্থকৰ সৈতে আটক কৰে বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি গৰাকীক। আমি য'ত আছো সেই স্থানত ধাৰা 144 লাগু হৈ থকা নাই আৰু কাৰাৱলীলৈ যোৱাটো আমাৰ সাংবিধানিক অধিকাৰ আছে, বিজেপিৰ যুৱ সাংসদ তেজস্বী সূৰ্যই এইদৰে উল্লেখ কৰে। ইয়াৰ পূৰ্বে বিজেপিৰ যুৱ সাংসদ গৰাকীয়ে জয়পুৰ হস্পিটেলত হিংসাত্মক ঘটনাত আঘাতপ্ৰাপ্ত হোৱা ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰিছিল। বিজেপিৰ যুৱ সাংসদ গৰাকীৰ সৈতে ৰাজস্থান বিজেপিৰ সভাপতি সত্যেন পুনিয়া আৰু বহু সংখ্যক বিজেপিৰ নেতাকৰ্মী উপস্থিত আছিল। আটক হোৱাৰ পূৰ্বে তেজস্বী সূৰ্যই টুইটাৰত চলো কৰলি বুলি 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বহাগ বিহুৰ পূৰ্বে ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা। একেটা পৰিয়ালৰ শিশু মহিলা সহ 4গৰাকী লোকৰ কৰুণ মৃত্যু। বহাগ বিহুৰ পূৰ্বে ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা। একেটা পৰিয়ালৰ শিশু মহিলা সহ 4গৰাকী লোকৰ কৰুণ মৃত্যু। বহাগ বিহুৰ প্ৰাক্কণত ডবকাৰ 4 লেনযুক্ত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডবকাৰ ভেলগুৰি পাৱাৰ গ্ৰিডৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই এখন ইনোভা বাহনে পথৰ দাঁতিত থকা ৰেলিঙত খুন্দা মৰাৰ ফলত চালক লগতে শিশু আৰু মহিলা সহ 4গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 6গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত হোৱা 6গৰাকী লোকৰ ভিতৰত 5গৰাকী লোকৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত AS01 ADW 4613 নম্বৰৰ ইনোভা বাহনখন গুৱাহাটীৰ পৰা ডবকা অভিমুখে আহি আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰে। ইপিনে স্থানীয় লোকসকলে ঘটনাস্থলীত পলমকৈ এম্বুলেন্স উপস্থিত হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডবকা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ। জেএমচিএছৰ শিশু ৱাৰ্ডৰ পৰা নিৰুদ্দেশ 8মহীয়া শিশু প্ৰিয়ম কলিতা ৰহস্যজনকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা হাজাৰ কলিতাকুছিৰ এটি দেৱ শিশু নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কলিতাকুছিৰ নৱকলিতা আৰু বিজু কলিতাৰ 8মহীয়া শিশু প্ৰিয়ম কলিতা বিগত কিছুদিন ধৰি কিডনিৰ ৰোগত ভুগি থকা জিএমচিএছত চিকিৎসাধীন হৈ আছিল। কিন্তু আজি পুৱা 4 বজাৰ পৰা ৰহস্যজনকভাৱে জিএমচিএছৰ শিশু ৱাৰ্ডৰ পৰা শিশুটি নিৰুদ্দেশ হোৱাত হাহাকাৰ লাগিছে এতিয়া পৰিয়ালত। কোনে কেনেদৰে শিশুটিক ৱাৰ্ডৰ পৰা লৈ গ'ল তাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়াল। প্ৰতি এই ঘটনা সন্দৰ্ভত বৰাগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে দুৰ্গপুৰৰ 5 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ভয়ংকৰ খবৰ। বৰষুণে মিলন পেলাব ৰঙালীৰ আনন্দ। 5 দিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমেৰ হেঁপাহৰ ৰঙালী বিহু উদযাপনত এইবাৰ 12কে ব্যাঘাত জন্মাব প্ৰতিকূল বতৰে। আগন্তুক 5 দিনলৈ অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। এই সময়ছোৱাত উত্তৰ পূবৰ ৰাজ্যসমূহ বিশেষকৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 5 দিনৰ বাবে ছিকিম, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ব্যাপক বৰষুণৰ আগজাননী দিছে। বুধবাৰৰ পৰা শনিবাৰৰ ভিতৰত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
বিভাগৰ আগজাননী অনুসৰি বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ অৰুণাচল প্ৰদেশত অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে বুধবাৰে পশ্চিম বংগ আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হোৱাৰ ৰাজ্যৰ 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে জনতা ভৱনত 12 গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষা বিভাগৰ খালী পদ পূৰণৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। ৰাজ্য চৰকাৰে বুধবাৰে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত নতুনকৈ নিযুক্তি দিলে 12 গৰাকী সহকাৰী অধ্যাপকক। 10 মেৰ পূৰ্বে 1 লাখ নিবনুৱাক নিযুক্তি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে। তাৰ অংশ হিচাপে চৰকাৰে বুধবাৰে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত নতুনকৈ নিযুক্তি দিলে 12 গৰাকী সহকাৰী অধ্যাপকক। কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ চাকৰি লাভ কৰাসকল হল ক্ৰমে পালকি হাজৰিকা, মৰ্মিতা ৰয়, নিজৰে ব্ৰহ্ম, গোপা দাস তালুকদাৰ, ইলিয়া ইংতি হিপি, দীপেন নাথ, লগতে লনি বসমদাৰী, জয়শ্ৰী শৰ্মা, অলকা বসমদাৰী, সুনিতা শৰ্মা, নুৰজামাল হক আৰু সৌৰভ ভট্টাচাৰ্য। আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয় কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী পদত নিযুক্তি লাভ কৰে 12 গৰাকী সহকাৰী অধ্যাপকে। দিছপুৰৰ জনতা ভৱনত 12 গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বয়ামজি উন্নয়ন মন্ত্ৰী ইউজি ব্ৰহ্মই। নিযুক্তি পত্ৰ প্ৰদানৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে সন্মিলনত মন্ত্ৰীগৰাকীয়ে জনায় যে পৰ্যায়ক্ৰমে শিক্ষা বিভাগত খালী হৈ থকা পদ পূৰণ। লগতে ৰাজ্যৰ 7 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ আপোনালোকৰ বেংক একাউণ্টত কিমান তাৰিখে PM কিষাণ আঁচনিৰ 2000 কৈ টকা দিব, এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে নিশ্চয় জানে যে কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেকটো বছৰতে PM কিষাণ আঁচনিৰ জৰিয়তে কৃষকসকলক আৰ্থিক সাহায্যৰ কাৰণে 6000 কৈ টকা দিয়ে। লগতে এই টকাসমূহ আপোনালোকৰ বেংক একাউণ্টত 3টা কিস্তিত দিয়ে, অৰ্থাৎ এটা কিস্তিত আপোনালোকক 2000 কৈ টকা দিয়ে, অৰ্থাৎ টোটেল 3টা কিস্তিত আপোনালোকৰ বেংক একাউণ্টত প্ৰত্যেকটো বছৰতে 6000 কৈ টকা সোমায় আৰু এটা ইনষ্টলমেণ্টৰ টকা আপোনালোকৰ বেংক একাউণ্টত প্ৰত্যেক 4 মাহ পিছে পিছে সোমায়। লগতে আপোনালোকৰ বেংক একাউণ্টত এইবাৰ কিমান তাৰিখে টকা সোমাব, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকৰ বেংক একাউণ্টত পুনৰবাৰ 11 কিস্তিত টকা কিমান তাৰিখে সোমাব। ইয়াতে কোৱা হৈছে যে 1 এপ্ৰিল से 31 जुलाई के 20 में। বন্ধুসকল, ইয়াতে কোৱা হৈছে যে 1 এপ্ৰিলৰ পৰা 31 জুলাইৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত পুনৰবাৰ আৰু এটা ইনষ্টলমেণ্টৰ টকা দিয়া হ'ব, অৰ্থাৎ 11 কিস্তিত টকা আপোনালোকৰ বেংক একাউণ্টত 1 এপ্ৰিলৰ পৰা 31 জুলাইৰ ভিতৰত দিয়া হ'ব। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক ইমানেই জনাব পাৰিলো। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব।